হে দোস্ত ওয়েলকাম টু ডিকে রাহুল ব্লগস। আজি মই গৈ আছোঁ মোৰ লগৰ এটাৰ ঘৰত। বহুত দিন হৈ গ'ল মানে তাৰ ঘৰত যোৱা নাই। সি মানে ইনভাইট কৰিছে, এতিয়া তাৰ ঘৰত ফুৰিব যাবই লাগে মানে। সেইকাৰণে আজি মই গৈ আছোঁ, ওলাইছোঁ এতিয়া। অলৰেডি বাইক লৈ ওলাইছোঁ। এইটো মোৰ বাইক নহয়, মোৰ দাদাৰ বাইক হয়। খুজিখিনি লৈছোঁ আৰু গালি চালি দিছে আৰু গালি চালি খাই কিনি লৈ গৈ আছোঁ। তাৰ ঘৰত যাবলৈ কি কিনিছোঁ জানা নেকি দোস্ত? নীলি স্প্ৰেড এটা কিনিছোঁ আৰু 60 টকীয়া দামৰ বিস্কুট এটা কিনিছোঁ। দোস্ত সময় নষ্ট কৰি আমি ফাইনেলি গৈ তাক বাইকত উঠিলোঁ। তো ফাৰ্ষ্টতে চশমাটো লগাই লওঁ। ইমান ধূল বালি কি ক'ম, চশমাটো লগালে আৰু ভাল ন, ধূল বালি নোসোমায় আৰু চকুতে। দোস্ত চশমাটো লগাই দিছোঁ। চশমাটোৱে কেনেকুৱা লাগি আছে দোস্ত ক'বাচোন তোমালোকে। তো ব্লগ দোস্ত আমি গৈ থাকোঁ। এয়া দোস্ত ফাইনেলি আমি বাইক ষ্টাৰ্ট কৰি দিলে এয়া গৈ আছোঁ। আগতে স্কুলৰ ল'ৰা ছোৱালী আহি আছে, স্কুল মানে ছুটি দিয়া হৈ গ'ল। বহুত ল'ৰা ছোৱালী আহি আছে। এয়া চোৱা দোস্ত, আমি এটা হাতেৰে বাইক চলাই আছোঁ আৰু এটা হাতেৰে ভিডিঅ' কৰি আছোঁ। ইমান কষ্ট কৰি অকলে অকলে দোস্ত ভিডিঅ'টো শ্বেয়াৰ কৰিবা ভালকৈ আৰু। দোস্ত এয়া ফাইনেলি সিহঁতৰ ঘৰ পাই গ'লোঁ আৰু মানে সিহঁতৰ ঘৰৰ ৰাস্তাত সোমাই গ'লোঁ। এয়া সামনত ঘৰ আছে। তোমাৰ দোস্ত এয়া দেখিবলৈ পাই আছে মোৰ লগৰটোৰ ঘৰ কেনেকুৱা। ৱাও তামাম। ফাইনেলি সিহঁতৰ ঘৰত সোমাম আৰু আমি। কলিং বেলটো বজাব লাগিব। সিহঁতৰ ঘৰৰ দৰ্জাটো বন্ধ আছে আৰু। তিনি চাৰিবাৰ মাৰিছোঁ একেলগত, কি কয় এইখিনি নাজানো। আসসালামু আলাইকুম। তো ফাইনেলি সিহঁতৰ ঘৰত এইখিনি সোমাই গ'লোঁ আমি। এয়া দেখিবলৈ পাই আছে মোৰ বিয়াই নহয়। এই দোস্ত এয়া দেখিবলৈ পাই আছে মোৰ ছোৱালী কেনেকুৱা বহি আছে।